মই পলাই থকা নাছিলোঁ, মই লুকাই আছিলোঁ। উক্ত বাক্যশাৰী কোনে কৈছিল? অপশ্যন 1 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অপশ্যন 2 ডক্টৰ জুবিন গাৰ্গ, অপশ্যন 3 মহাত্মা গান্ধী, অপশ্যন 4 চুমী বৰা। কোনে কৈছিল? কোন এইটো বৰটো এইটো ৰাতি পিন্ধা নাইটি আৰু পাতি লোৱা ভাইটি কেতিয়া খোল খাই যায় ধৰিব নোৱাৰি। ঠিক আছে, কথাষাৰ শুদ্ধ নে ভুল? ভাইটি নাই আৰু ভাইটি নাই। আঁতৰি দিয়ক ডেছ আহিছে। নমস্কাৰ, মই প্ৰমাণ স্বাগতম আছোঁ। মই আছোঁ বৰ্তমান ডিব্ৰুগড় আজি মই ধামাকা কুৱেশ্যন আনচাৰ প্ৰেৰণ কৰিব গৈ আছোঁ। ADR এক্সামত অহা কুৱেশ্যন নহয়, এইটো হৈছে বেলেগ কুৱেশ্যন, এইটো হৈছে ইণ্টাৰনেটৰ কুৱেশ্যন। উদাহৰণস্বৰূপে চুমী বৰা ভায়েকৰ নাম কি আছিল? উদাহৰণস্বৰূপে সেই ঘোঁৰা দুটাৰ নাম কি, মানে ঘোঁৰা দুটাৰ মানে গৃহস্থজনৰ নাম কি আছিলে? যেনেকৈ মমিন আলি হৈছে আনচাৰটো, তেনেকৈ ধৰণে যেনেকৈ উৰ্মিলা বড়োৰ গিৰিয়েকে কি ৰং ভাল পাইছিলে, মানে কি ৰং ফেভৰেট আছিলে। এনেধৰণে বহুত কুৱেশ্যন আমি পাব্লিকক সুধিবলৈ গৈ আছোঁ। গতিকে ব'লক, আপোনালোকে জানে নাজানে আপোনালোকে কমেণ্ট কৰিব, তেতিয়া বেছি ভাল লাগিব। গতিকে ব'লক ভিডিঅ' চাওক আৰু এনজয় কৰক। ব'লক ইণ্টাৰনেটৰ কুৱেশ্যন হ'ব এতিয়া পাব্লিকক। ব'লক। এক্সকিউজ মি, মই ভাল বুলি ভাবিলোঁ। আপুনি ADR এক্সাম দিছিলে নি বাৰু? হা, কেলৈ নিদিলে? মানে মোক কুৱেশ্যন এটা আছিলে, মোৰ আনচাৰটো মানে মই গম নাপালোঁ হা, মোক কি লিখিলোঁ। তো আপুনি বোলো মানে মোক কৈ দিব পাৰিব মানে আনচাৰ হ'ব। এক ছেকেণ্ড। চুমী বৰাই পাতি লোৱা ভায়েকজনৰ নাম কি? মানে কুৱেশ্যন আহিছিলে। চুমী বৰাই পাতি লোৱা ভায়েকজনৰ নামটো কি আছিলে? অপশ্যন আছে, অপশ্যনটো শুনি লওক। বিকাশ, বিজয়, বিশাল, বান্দৰ। চুমী বৰা ভায়েকৰ নামটো নাজানে? চুমী বৰাকো নাজানে? মই পলাই থকা নাছিলোঁ, মই লুকাইহে আছিলোঁ। এইটো কথাষাৰ কোনে কৈছিল বাৰু, গম পোৱা নি? অপশ্যন কৈছোঁ দেই। অপশ্যন 1 মহাত্মা গান্ধী, অপশ্যন 2 চুমী বৰা, অপশ্যন 3 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অপশ্যন 4 ডক্টৰ জুবিন গাৰ্গ। কোন এইটো বৰটো এইটো কোনে কৈছিল বাৰু? হে, পলাই ক'তো থকা নাই, মই লুকাই আছিলোঁ অকণমান। মহাত্মা গান্ধী। থেংক ইউ, পাৰিছা দেই, পাৰিছা ভাল লাগিছে। এনেকৈ পঢ়া শুনা কৰি দিয়া ভালকৈ দেই। অঁ ঠিক আছে, পাৰিছে আকৌ ভণ্টিয়ে। অ' দাদা ন এই মানে মোক পৰীক্ষা দি আহিছোঁ হা, এটা কুৱেশ্যন এটা আছিলে, আপুনি মোক কৈ দিব পাৰিব নি? চাওকচোন, খালী ঠাই পূৰণ কৰা দেই। আঁতৰি দিয়ক ডেছ আহিছে। অপশ্যন আছিলে হা, এটা হৈছে আঁতৰি দিয়ক পৰমা গগৈ আহিছে। আঁতৰি দিয়ক বহুত ভাল মানুহ আহিছে। আঁতৰি দিয়ক জুবিন দা আহিছে। আঁতৰি দিয়ক ডাঙৰীয়া আহিছে। এতিয়া কোনটো শুদ্ধ আছিলে বাৰু? ডাঙৰীয়া হ'ব। ডাঙৰীয়া হ'ব ন? দাদা থেংক ইউ ছ' মাছ। মোৰ শুদ্ধ হৈছে তেতিয়াহ'লে, মই ডাঙৰীয়া আহিছে বুলি দিলোঁ। দাদা থেংক ইউ দাদা। মানে মই পৰীক্ষা এটা কুৱেশ্যন আছিলে দেই, কুৱেশ্যনটো আপুনি প্লিজ কৈ দিয়ক না। এইটো মানে কুৱেশ্যনটো হৈছে ঘোঁৰা দুটাৰ মালিক কোন আছিল? প্ৰথম আনচাৰ হৈছে যে পৰমা গগৈ, ছেকেণ্ডটো হৈছে মমিন আলি, 3 নম্বৰটো হৈছে বিজয়, 4 নম্বৰটো হৈছে বিশাল। কোন আছিলে বাৰু? ঘোঁৰা দুটাৰ মালিক কোন আছিল? এটা হৈছে পৰমা গগৈ, এটা হৈছে মমিন আলি, 2 নম্বৰটো হৈছে 3 নম্বৰ হৈছে বিশাল আৰু এইটো বিজয়। মমিন প্ৰকৃততে ঘোঁৰা দুটা মমিন আলিৰ আছিল। মমিন আলি ন? মোৰ শুদ্ধ আছে। থেংক ইউ। মমিন আলি ন বাইদেউ? অঁ অ'কে, মজা আছে। কুৱেশ্যন এটা আছিলে, আপুনি ক'ব পাৰিব নি বাৰু? গুৱাহাটী মহানগৰক গুৱাহাটী মহাসাগৰ বুলি কিয় কোৱা হৈছে? চমুকৈ কোৱাচোন। গম পাই নি? হা, 5 নম্বৰ আছিলে বাৰু, এইটো 5 নম্বৰ। শুনকচোন, এটা কুৱেশ্যন আছিলে, এই মানে এই কুৱেশ্যনটো হৈছে শুনকচোন। উৰ্মিলা বড়োৰ গিৰিয়েকে ডেছ ৰং ভাল পাইছিল? ৰঙা, বগা, নীলা, হালধীয়া। আনচাৰটো কি হ'ব? উৰ্মিলা বড়োৰ গিৰিয়েকে ডেছ ৰং ভাল পাইছিল, মানে খালী ঠাই পূৰণ কৰা হয়। তো ৰঙা, বগা, নীলা, হালধীয়া কোনটো হ'ব আনচাৰ? কিহৰ ওপৰত বা কৈছে? মানে উৰ্মিলা বড়োৰ গিৰিয়েকে ডেছ ৰং ভাল পাইছিলে, কি ৰং ভাল পাইছিলে? ৰঙা, নীলা, বগা, হালধীয়া। সেইটো কেনেকৈ ক'ম? আনচাৰটো কিহৰ ওপৰত হয়, মানে কণ্টেক্সটো কি? মানে উৰ্মিলা বড়োৰ গিৰিয়েকে মানে কোনটো ৰং ভাল পাইছিলে, মানে সেইটো আৰু খালীহে কওঁ, অকল জাষ্ট ভৰাই দিলে হৈ যায়। যিকোনো ভৰালে ৰাইট হ'ব। হে, যিকোনো ভৰালে ৰাইট। মানে যিকোনো ভালে হৈ গ'ল। ৰাইট আনচাৰ। চব ৰঙৰ নামেই দিছে ন, প্ৰভাৱ একো ইউজ হোৱা নাই। ৰং দিলে হ'ল। যিকোনো ৰং হ'লে ৰাইট। ৰঙা, বগা, নীলা, হালধীয়া কিবা দিলে হ'ল। থেংক ইউ ছ' মাছ। তাকে মই অলপ মানে চাই আছিলোঁ কিনো হয় এতিয়া। আকৌ এইটো ADR নেকি? হে, ADR অঁ এতিয়া যিকোনো ৰং। এইটো চব এই লিখা আছে এইটো
ADRE এক্সামিনেশ্যন এই যিকোনো ৰং ভৰালে হৈ যাব হয় দাদা ধন্যবাদ মই মানে অসমীয়া মাথাটো গৰম হৈ আছিলে আমাৰ এইটো কাৰণে মোৰ শুনাচোন কুৱেশ্যন আছিলে পৰীক্ষাত মই তোমাক আনচাৰ জানিবা নেকি সুধো বুলি ভাবিলোঁ চাই দিব চোৱা এই শুনা দেই এইটো চোৱা মানে মই পলাই থকা নাছিলোঁ মই ডেছ আছিলোঁ এইটোত মানে কি হ'ব মানে অপশ্যন 1 আছে মই ঘৰত আছিলোঁ অপশ্যন 2 মই শুই আছিলোঁ অপশ্যন 3 মই মোবাইল টিপি আছিলোঁ অপশ্যন 4 মই লুকাই আছিলোঁ কোনটো শুদ্ধ বাৰু মই লুকাই আছিলোঁ সেইটো শুদ্ধ পলাই ক'তো থকা নাই মই লুকাই আছিলোঁ অকণমান ন এইটো কোনে কৈছিলে গম পাই নিব বাক্যষাৰ হে চুমি বৰা নেকি চুমি বৰা ন থেংক ইউ ছ' মাছ দেই মই পৰীক্ষা এটা দিছোঁ পৰীক্ষাৰ এইটো কুৱেশ্যনটো আহিছে এইটো চাওক ফুলনি মানে বাগিচা বাগিচা মানে ডেছ অপশ্যন 1 ঘৰ অপশ্যন 2 হোটেল অপশ্যন 3 ৰিজৰ্ট অপশ্যন 4 ফুলনি কি হয় ফুলনি ফুলনি হ'ব নি থেংক ইউ ছ' মাছ মই শুদ্ধ হৈছে তেতিয়াহ'লে দেই মই পাৰিছোঁ ন থেংক ইউ ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি দাদা একচোন ৰ'বচোন এই কুৱেশ্যন এটা চাওকচোন এইটো জানে নেকি মমিন আলীয়ে ডেছ দিনৰ মূৰত ঘোঁৰা দুটা পাইছিল 7 দিনৰ মূৰত 4 দিনৰ মূৰত 5 দিনৰ মূৰত নে 3 দিনৰ মূৰত মমিন আলীয়ে ডেছ দিনৰ মূৰত ঘোঁৰা দুটা পাইছিল আনচাৰটো সেইটো মই এতিয়া মানে চিন্তাত কৰি আছোঁ কেইদিনৰ মূৰত পাইছিলে গম পাই নি মোবাইলত চালে পাম ন ঠিক আছে মই চাই লৈছোঁ তেতিয়াহ'লে ধৰক আজি মানে 3-4 মাহ ধৰি ঘোঁৰাটো মানে হেৰাইছে ভাইটি একচোন ৰ'বচোন ন কুৱেশ্যন এটা প্লিজ আনচাৰটো দিব পাৰিব যদি মোৰ পৰীক্ষাত আহিছিলে কুৱেশ্যনটো এইটো সোধাচোন 4 নম্বৰ অপশ্যনটো হা উৰ্মিলা বড়োৰ গিৰিয়েকে ডেছ ৰং ভাল পাইছিল কি ৰং ভাল পাইছিল মানে অপশ্যনকেইটা হৈছে ৰঙা বগা নীলা হালধীয়া কি ভাল পাইছিলে গম পোৱা নি উৰ্মিলা বড়োৰ গিৰিয়েকে ডেছ ৰং ভাল পাইছিলে ৰঙা চাগে হে ৰঙা চাগে ৰঙা মজা বহুত সুন্দৰ আছিল তেতিয়াহ'লে ৰঙা মজা ঠিক আছে মই পলাই থকা নাছিলোঁ মই ডেছ আছিলোঁ ইয়াত কি হ'ব অপশ্যন 1 মই ঘৰত আছিলোঁ অপশ্যন 2 মই হোটেলত আছিলোঁ অপশ্যন 3 মই এনেই আছিলোঁ অপশ্যন 4 মই লুকাই আছিলোঁ কোনটো হ'ব লুকাই আছিলোঁ অকণমান ভণ্টি তুমি মানে কলেজৰ পৰা আহিলা নি বাৰু কোন কলেজৰ হয় গাৰ্লছৰ ন মই কুৱেশ্যন এটা সুধিম তুমি জানিবা নেকি আনচাৰটো যদি জানা ৰ'বচোন এক ছেকেণ্ড দেই মানে এক্সামত আহিছিলে মানে দেই উক্ত বাক্যশাৰী কোনে কৈছিল ঠিক আছে মানে মহৎলোকৰ বাণী হয় মানে ইংলিছত কওক মানে অসমীয়াতে কৈছোঁ মানে অসমীয়াতে আহিছে কুৱেশ্যনটো মানে মহৎলোকৰ বাণী দেই উক্ত বাক্যশাৰী কোনে কৈছিল কুৱেশ্যনটো হৈছে শুনা মই পলাই থকা নাছিলোঁ মই লুকাই আছিলোঁ উক্ত বাক্যশাৰী কোনে কৈছিল অপশ্যন 1 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অপশ্যন 2 ডক্টৰ জুবিন গাৰ্গ অপশ্যন 3 মহাত্মা গান্ধী অপশ্যন 4 চুমি বৰা কোনে কৈছিল বাৰু চুমি বৰা পূৰা হয়তো চুমি বৰাই কৈছিল এইটো মানে চিয়'ৰ নহয় পূৰা আপুনি মিমটো চোৱা নাছিলে নেকি মই গম নাপাওঁ মই মানে এক্সামত আহিছিলে এইটো কুৱেশ্যন আপুনি মিম এটা চাব চুমি বৰা মিমছ বুলি মাৰিব তেতিয়া ওলাই যাব হয় নেকি লুকাই আছিলোঁ অকণমান আৰু এটা আহিছিলে দেই এইটো শুনাচোন আঁতৰি দিয়ক ডেছ আহিছে উক্ত বাক্যশাৰী কোনে কৈছিল সেইটো নাজানো আঁতৰি দিয়ক ডাঙৰীয়া আহিছে বুলি জানো মানে উক্ত বাক্যশাৰী কোনে কৈছিলে নাই গম নাপাওঁ সেইটো অপশ্যন 1 এজন পুৰুষে অপশ্যন 2 এজন মহিলাই কোনে কৈছিলে এতিয়া পুৰুষে কৈছিলে হয়তো মই মহিলা বুলি দিলোঁ নহয় আঁতৰি দিয়ক ডাঙৰীয়া আহিছে বুলি আছিলে হয় নাই তো মই পুৰুষ বুলি নক'লোঁ কিন্তু মই মহিলা বুলি দিলোঁ হে আপুনি এক্সাম ক'ত দিছে আজি আছিলে এক্সাম আমাৰ আজি আছিলে নেকি হয় আচ্ছা ইয়াতে আৰু এটা আছে শুনাচোন এইটো জানিবা নেকি ফুলনি মানে বাগিচা মানে ডেছ তো বাগিচা মানে হোটেল বাগিচা মানে ঘৰ বাগিচা মানে ফুলনি বাগিচা মানে ৰিজৰ্ট কি হয় বাগিচা মানে ফুলনিয়ে হ'ব এইটো ফুলনি হ'ব ন নাই শুনা নেকি এইকেইটা ট্ৰেণ্ডিং হয় বহুত তো আছিলে নেকি সেইটো
কৈ থাকে চবে মানে জমনি কৰিলেও কৈ থাকে মানে মানে কেনে কয় এইটো কেনে কয় সেনেকৈ কয় ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি অঁ গান এটাও বনাইছিলে এবাৰ গানো আছিলে নি অঁ ঠিক আছে ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি আৰু এটা আছে আপুনি জানিব চাওকচোন কিন্তু চুমি বৰা পাতিলোৱা ভাইকজনৰ নাম কি আছিলে চুমি বৰা চিনি পাই নাই তুমি বাৰু ৰিচেণ্টলি শুনি আছা পাতিলোৱা ভাগেটো কি হেৰি আছে পাতিলোৱা ভাইকজনৰ নাম কি আছিলে মই কৈছোঁ আনচাৰটো শুনক বিকাশ বিজয় বিশাল আৰু বিনয় বিশাল বিশাল হা বিশাল বিশাল নেকি থেংক ইউ ছ' মাছ দাদা থেংক ইউ ছ' মাছ তাকে ধন্যবাদ দাদা ঠিক আছে ৰাতি পিন্ধা নাইটি আৰু পাতি লোৱা ভাইটি দুইটা বস্তু একেই কেতিয়া খোল খাই যায় ধৰিব নোৱাৰি ঠিক আছে কথাষাৰ শুদ্ধ নে ভুল অপশ্যন 1 কথাষাৰ একেবাৰে শুদ্ধ অপশ্যন 2 কথাষাৰ একেবাৰে ভুল অপশ্যন 3 মই নাইটি নিপিন্ধোঁ মই গম নাপাওঁ অপশ্যন 4 মোৰ ভাইটি নাই এতিয়া কোনটো অপশ্যন শুদ্ধ হ'ব বাৰু ভাইটি নাই বুলিতো হ'ব হে নাই বুলিতো হ'ব আৰু মানে কি নাই ভাইটি নাই আৰু ভাইটি নাই সেইটো শুদ্ধ হ'ব ন ঠিক আছে হ'ব মাছ পচি গ'লে পেলাই দিম কিন্তু উজনিত অসমত নেখেদাওঁ উক্ত বাক্যশাৰী কোনে আৰু কি প্ৰসংগত কৈছিল 5 নম্বৰ আছিলে মানে কি আছিলে গম পোৱা নি বাৰু এইটো হেৰি আছে চাগে যে মিয়াবোৰে যে সেই তাৰ পৰা মাছটো বন্ধ কৰি দিছিলে যে অহাতে মানে সম্ভৱ সিহঁতৰ পৰা ছাপ্লাইটো দিয়ে সিহঁতৰ মাছ গেলি যাব লাগিলে তেওঁ মানে নেখাওঁ বুলি কৈছিলে আমাৰ ইয়াৰ মাছে খাম বুলি কৈছে মানে আমাৰ ইয়াত নিদিওঁ বুলি কৈছিলে ন আমাৰ ইয়াত মানে আহিবলৈ আমি সিহঁতৰ মাছ নাখাওঁ বুলি কৈছে আমাৰ ইয়াতে মানে উজনিত বহুত জলাশয় আছেতো নদী তাৰ পৰা মানে মাছ মাৰি খাম বুলি পলাই থকা নাছিলোঁ মই লুকাই আছিলোঁ উক্ত বাক্যশাৰী কোনে কৈছিল অপশ্যন 1 মহাত্মা গান্ধী অপশ্যন 2 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অপশ্যন 3 ডক্টৰ জুবিন 4 চুমি বৰা তই হয়তো পাক্কা ঠিক আছে মই এক্সামত লিখিম থেংক মই পলাই থকা নাছিলোঁ মই লুকাই আছিলোঁ উক্ত বাক্যশাৰী কোনে কৈছিল অপশ্যন 1 মহাত্মা গান্ধী অপশ্যন 2 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অপশ্যন 3 ডক্টৰ জুবিন গাৰ্গ অপশ্যন 4 চুমি বৰা কোনে হে পঢ়া শুনাত ধ্যান দে এইবোৰ কথা খুব জানে তোমালোকে অঁ ৰ ছেকেণ্ডটো শুনাচোন এই চুমি বৰা কোন তেওঁ কিহৰ বাবে বিখ্যাত মই সেইটো ইমান ভালকৈ নাজানো মই তেওঁৰ বিষয়ে ইমান লোৱা নাই এই 13 নম্বৰ সোধাচোন এই গুৱাহাটী মহাসাগৰ বুলি কিয় কোৱা হৈছে চমুকৈ বুজাই লিখা এইটো হেৰি হয় যিহেতু ইয়াত বানপানীৰ পৰিমাণ অত্যাধিক যিহেতু কৃত্ৰিম বানপানীৰ সৃষ্টি হয় তাত আৰু যিহেতু তাত নলাবোৰ ব্লক হৈ গৈছে সেইকাৰণে বানপানী হয় অকণমান এজাগতে সেইকাৰণে মহানগৰ বুলি কোৱা মহাসাগৰ বুলি কৈছে এইটো এই মানে সেইটো সেই বুলিয়ে বুজাইছে চাগে অঁ কেনে খবৰ তোৰ 200 গম গ'ল কি কোন গ'ল ঠিক আছে ভাইটি থেংক ইউ ছ' মাছ থেংক ইউ তুমি সদায় আনচাৰবোৰ নে পাৰিছে ভাল লাগিছে মোক কৈছে মই পলাই থকা নাছিলোঁ মই লুকাইহে আছিলোঁ উক্ত বাক্যশাৰী কোনে কৈছিলে অপশ্যন 1 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অপশ্যন 2 ডক্টৰ জুবিন গাৰ্গ অপশ্যন 3 মহাত্মা গান্ধী অপশ্যন 4 চুমি বৰা কোনটো শুদ্ধ বাৰু হা চুমি বৰা মানে একদম পূৰা চিয়ৰ শুদ্ধ হয়তো অঁ চুমি বৰা ন থেংক ইউ বাইদেউ ভাইটি শুনচোন আপোনালোকক চিনি পাইছে থেংক ইউ ছ' মাছ কেনে বনোৱা হয় সেইটো আমাৰ কেমেৰা একো নহয় আপুনি কি চুমি বৰা কেছটো গম নাপায় নে আপুনি জানো বাট মই ইণ্টাৰেষ্টেড নাই মানে ভাগৰ নামটো গম পায় নাই কিবা ফুকন আছিলে বিশাল ফুকন কি অঁ বিশাল ফুকন আছিলে অঁ আপুনি সেইটো জানিব লাগে ইমান ইম্পৰ্টেণ্ট কুৱেশ্যনটো শুনিছিলোঁ কাৰোবাক চাইছিলোঁ বাট চোৱা নাই কথা এই মানে কুৱেশ্যন এটা আহিছিলে পৰীক্ষাত আপুনি প্লিজ জানে যদি কৈ দিয়ক না কুৱেশ্যনটো শুনকচোন বাইদেউ শুনকচোন পাহাৰটা বাইদেউ মানে মই এক্সাম দি আহিছোঁ পৰীক্ষা এটা কুৱেশ্যন দেখিলোঁ ধেমালি ভিডিঅ' বনাওঁ সেইটো আমাৰ কেমেৰা আমি প্ৰেংক কৰিছিলোঁ আৰু এইখিনি কুৱেশ্যন মানে এডিয়েট অহা নহয় এইখিনি মানে ফেচবুক কুৱেশ্যন হয় মমিন আলিয়ে 10 দিনৰ মূৰত ঘোঁৰা দুটা পাইছিল আনচাৰ অঁ কিমান দিনৰ মূৰত পাইছিলে মানে 7 দিন 8 দিন 9 দিন নে 10 দিন গম নাপাম এইটো সুধা এইটো পাৰিবা তোমালোকে চাগে তেতিয়াহ'লে আঁতৰি দিয়ক পৰমা গগৈ আহিছে আঁতৰি দিয়ক জুবিন দা আহিছে আঁতৰি দিয়ক ডাঙৰীয়া আহিছে কোনটো শুদ্ধ হে মানে এইটো চোৱা আঁতৰি দিয়ক ডেছ আহিছে মানে তাত কি হ'ব মানে জুবিন দা হ'বনে ডাঙৰীয়া হ'বনে পৰমা গগৈ হ'বনে কি হ'ব ডাঙৰীয়া হ'ব নেকি ক'ৰবাত কিবা এটা শুনিছিলে সেইটো মানে কুৱেশ্যনটোতো যি হ'লেও আমাৰ দেৰি হৈছে